আজি আমি আলোচনা কৰিম IPL ইতিহাসত পাৱাৰ প্লেত সকলোতকৈ কম স্ক'ৰ কৰা 10টা টিমৰ বিষয়ে। তাৰ আগতে আপোনালোকে চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে পাৱাৰ প্লে মানে কি নিশ্চয় বুজি পাইছে। তথাপিও যিসকলে বুজা নাই তেওঁলোকক কৈ দিবলৈ বিচাৰিছোঁ যে 1 অভাৰৰ পৰা 6 অভাৰলৈকে পাৱাৰ প্লেয়ত পৰে আৰু এই 6 অভাৰত মাত্ৰ 2জন খেলুৱৈহে প্ৰথম সীমাৰেখাডালৰ বাহিৰত ফিল্ডিং কৰিব পাৰে আৰু সেই কাৰণে প্ৰথম 6 অভাৰক পাৱাৰ প্লে বুলি কোৱা হয়। এতিয়া আমি বেছি দেৰি নকৰি মেইন টপিকটোৰ ওপৰত কথা পাতোঁ। পাৱাৰ প্লেত সকলোতকৈ কম স্ক'ৰ কৰা লিষ্টখনত নম্বৰ 1ত আছে ৰাজস্থান ৰয়েল, যিটো টিমে 2009 চনত RCB এগেইনষ্টত মাত্ৰ 14 ৰান মাৰিছিল আৰু এইটোৱে হৈছে IPL ইতিহাসত আৰম্ভণিৰ পৰা এতিয়ালৈকে পাৱাৰ প্লেত মৰা সকলোতকৈ কম স্ক'ৰ। নম্বৰ 2ত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ, যিটো টিমে 2022 চনত ৰাজস্থান ৰয়েলছৰ এগেইনষ্টত 14 ৰান মাৰিছিল। নম্বৰ 3ত আছে চেন্নাই ছুপাৰ কিং, যিটো টিমে 2011 চনত কলকাতা নাইট ৰাইডাৰৰ এগেইনষ্টত 15 ৰান মাৰিছিল। নম্বৰ 4ত আছে চেন্নাই ছুপাৰ কিং, যিটো টিমে 2015 চনত দিল্লী কেপিটেলৰ এগেইনষ্টত 16 ৰান মাৰিছিল। নম্বৰ 5ত আকৌ আছে চেন্নাই ছুপাৰ কিং, যিটো টিমে 2019 চনত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু এগেইনষ্টত 16 ৰান মাৰিছিল। নম্বৰ 6ত আছে কলকাতা নাইট ৰাইডাৰ, যিটো টিমে 2020 চনত RCB এগেইনষ্টত 17 ৰান মাৰিছিল। নম্বৰ 7ত আছে মুম্বাই ইণ্ডিয়ানছ, যিটো টিমে 2015 চনত কিংছ 11 পাঞ্জাৱৰ এগেইনষ্টত 17 ৰান মাৰিছিল। নম্বৰ 8ত আছে ৰয়েল চেলেঞ্জাৰ বেংগালুৰু, যিটো টিমে 2014 চনত চেন্নাই ছুপাৰ কিংছৰ এগেইনষ্টত 17 ৰান মাৰিছিল। নম্বৰ 9ত আছে ৰাজস্থান ৰয়েল, যিটো টিমে 2021 চনত কলকাতা নাইট ৰাইডাৰৰ এগেইনষ্টত 17 ৰান মাৰিছিল। নম্বৰ 10ত আছে ৰাজস্থান ৰয়েল, যিটো টিমে 2011 চনত মুম্বাই ইণ্ডিয়ানছৰ এগেইনষ্টত 18 ৰান মাৰিছিল। এইকেইটাই আছিল IPL ইতিহাসত পাৱাৰ প্লেত সকলোতকৈ কম স্ক'ৰ কৰা টিমসমূহ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।